যেহেতু আজি আছে মোৰ এটা শ্বুট সেইবাবে আহি পাই গ'লো হি তেজপুৰতে থকা সোহমৰ এখন দোকানত অৰ্থাৎ সোহমৰ ভিতৰত থকা সেনসেশন নামৰ এখন দোকানত উমেন্স ডে হিচাপে মোক প্ৰমোশন কৰিব মাতিলে পিছে আহি কি হ'ব ডাঙৰ ঘটনা এটা হ'ল মানে সেনসেশনৰ এই লাইটটোৱে নজ্বলা হৈ থাকিলে পাছত বাহিৰখিনি বাদ আমি ভিতৰখিনি শ্বুট কৰিব ল'লো ইয়াতে মোক ইহঁতৰ ফালৰ পৰা অফাৰ দিছিলে যে অকল মই প্ৰমোশনে নহয় প্ৰমোশনৰ বাদেও মই চুলিত যি কোনো কামে কৰিব পাৰো লাগিলে হেতু স্পা হক কালাৰ ষ্ট্ৰেইট মানে যিকোনো কাম মই কৰি ল'ব পাৰো বুলে সেইবাবে মই অকল হিহঁতক ক'লো যে মোৰ চুলিখিনি অলপমান স্পা কৰি দিবৰ কাৰণে যেহেতু চুলি বহুত বেছি মোৰ ড্ৰাই হৈ গৈছে আৰু ইমানে চুলি ফাটিছে সেইবাবে মই অকনমান চুলিখিনি কটুৱাই লৈছো আৰু এইয়া হৈছে মোৰ কমপ্লিট ফাইনেল লুক কেনেকুৱা লাগিছে একদম কমেন্টত জনাব নাপাহৰিবচোন দেই তাৰ পাছত হিহঁতৰে আৰু এখন দোকান গ'লো সেইখনৰ নামো হৈছে সেনসেশনে ইয়াত মোক আকৌ ড্ৰেছ চেঞ্জ কৰি পেলাই বেলেগ এটা ভিডিঅ'ৰ কাৰণে ক'লে আৰু ইয়াতে মোক দি আছে পেডিকিউৰ কৰিবৰ কাৰণে জীৱনত এইবোৰ বস্তু বিশ্বাস কৰক প্ৰথমবাৰৰ কাৰণে কৰিছো আৰু মোৰ অলপ বেয়াও লাগিছে কাৰণ সৰু ছোৱালী এজনী যেতিয়া ভৰি মাসাজ কৰি আছে নো ডাউট হেতু ডিউটিয়ে হয় কিন্তু মোৰ নাজানো কিয় মনটো বহুত বেছি বেয়া লাগিছিলে তাৰ পাছত আহিছো খাবৰ কাৰণে ক'তনো খোৱা হ'ল সময়টো দেখোন চাউন্তে 4:30টাই বাজিলে গটিকে পেকে কৰাই পেলাই ঘৰলে বুলি ওলালো আজি ভ্লগটো ইয়াতে সামৰণি মাৰিছো আজিলৈ আহিছো দিয়ক দেই বাই বাই